অৱশেষত আইতাক কথাটো ক'বলৈ ময়ো ওলালোঁ। আমাৰ শ্ৰীমতীৰ মনেৰে হেমন্তহঁত ইতিমধ্যে বহুত আগবাঢ়িছে। নমিতাক দেখিলে তেওঁৰ হেনো জাক যেন লগা হ'লেই। সিহঁত দুটা বেছ মিলিব বুলিয়েই মোৰো ধাৰণা। পিছে খোজা বহাকৈ ছোৱালী অনাটোৱেই আমাৰ পৰিয়ালত এতিয়াও চলি আছে। আৰু আইতাই আমাৰ ঘৰৰ ঘাই ধৰণী। আইতাৰ সন্মতি নোহোৱাকৈ কোনো কাম কৰাটো আমাৰ পৰিয়ালত হোৱা নাই। এনেও নহয়। কিন্তু আইতাই তহঁতে ভাল দেখিছ যেতিয়া কৰ বুলি চিলমোহৰ মাৰি নিদিয়ালৈকে আমাৰ মনে খুটখুটাই থাকে। আইতা যেন আমাৰ কমনৱেলথৰ ৰাণী। কোনো কথাত পোনপটীয়া অংশ নলয়, অথচ সন্মতি নিদিলেও আইন হ'ব নোৱাৰে। গতিকে আইতাৰ অনুমতি অনাৰ অৰ্থাৎ কথাটো আইতাক জনোৱাৰ উদ্দেশ্যেৰে নগাঁৱলৈ গ'লোঁ। বাছখন নগাঁও পাওঁতেই বেলি লহি আছে। ৰিক্সাৰে নগৈ জংঘলী মিস্ত্ৰীৰ ঘাটৰ কাষৰ নিজনজাল বাটটোৰে আগবাঢ়িলোঁ। কলংখন ইমান ওচৰৰ পৰা বহুত দিনৰ মূৰত দেখিলোঁ। ইমান যে ক্ষীণাইছে। ল'ৰাকালত এইখিনিতে কলংখন সাঁতুৰি পাৰ হওঁতে ইমান বহল যেন লাগিছিল, ইমান ভাগৰ লাগিছিল। ঘাটৰ ওচৰৰে ঘুলিটোলৈ আমি বৰ ভয় কৰিছিলোঁ। আমাৰ দলৰ নলিনেহে একমাত্ৰ একে ডুবতে ঘুলিটো পাৰ হ'ব পাৰিছিল। এতিয়া ডুব মৰা দূৰৰ কথা, কাছ সাঁতোৰ দিয়াৰ জোখায়েই পানী নাই চাগৈ। পানীত ক্ষীণ সোঁত এটা গম পাই কেৱল উটি যোৱা মেটেকাবোৰৰ পৰাহে। ৰাতি ভাত পানী খাই আইতাৰ আগত কথাটো উলিয়ালোঁ। আইতাৰ প্ৰতিক্ৰিয়াটোৰ বাবে মই সমূলি প্ৰস্তুত নাছিলোঁ। সেই ঘৰৰ ছোৱালী নানিবি বোপাই, আইতাই ক'লে। মই অলপ থমক খাই ৰ'লোঁ। কিয় আইতা? ঘৰখনচোন বেছ ভাল, পুৰণি পৰিয়াল, গুৱাহাটীত কেইবা পুৰুষো আছে। আৰু নমিতাকচোন তুমি দেখিছাও, মোনাৰ বিয়াত যে আহিছিল। ছোৱালীজনীৰ কিবা খুঁত আছে জানো? আমাৰ হেমন্তৰো মন মিলিব। মই একেটা উশাহতে গোটেই কথাখিনি কোৱালি গ'লোঁ। নমিতা ছোৱালীজনী ভালেই চাগৈ। মোনাৰ বিয়াত মাকে মোক চাই গৈছিল নহয়। দেউতাৰ গুৱাহাটীত থাকোঁতে মাকেই জীয়াৰী আছিল। আমি তেওঁলোকৰ ওচৰতে আছিলোঁ। পিছে ঘৰখন, বিয়া বাৰুৰ কথা উঠিলেই আমাৰ মানুহে ঘৰখনৰ কথা উলিয়ায়। মোবাই তামুলী কিবা ডাঙৰ মানুহৰ ল'ৰা আছিল নে? আমাৰ কৃষি প্ৰধান অৰ্থনীতিৰ দিনত বাৰু সেইবোৰ চোৱা চিন্তা দৰকাৰ আছিল। এতিয়া এই গাই গোটে পেটে ভঁৰালৰ দিনত সেইবোৰৰ কিবা অৰ্থ আছে জানো? এতিয়া বিয়া দুজন মানুহৰহে পৰিয়ালে পৰিয়ালে ক'ত? আইতাক অৱশ্যে এইবোৰ কথা কোৱাৰ যুক্তি নেদেখিলোঁ। গতিকে ক'লো, আইতা ঘৰখনচোন তুমি জানাই, বেছ পুৰণি ঘৰ, ছোৱালীৰ লেখা পঢ়াও আছে, অৱস্থাও ভাল। আইতাই মূৰ জোকাৰি ক'লে, কোকক আৰু কি বেদ পঢ়াবি বোপাই, সিহঁতৰ ঘৰখননো মই চিনি নেপাওঁনে? হেমন্তক কগৈ, সি যেন তাত বিয়া নকৰায়। মই অলপ বিৰক্তিতেই সুধিলোঁ, কিয় আইতা? মইতো হেমন্তক এটা কাৰণ দেখুৱাব লাগিব। তাৰ কথা তাকে কম মই। মোৰ অহমিকাত অলপ আঘাত লাগিল। এবাৰ ভাবিলোঁ হেমন্তকে পঠিয়াই দিওঁগৈ। কিন্তু ঘৰৰ ডাঙৰ ল'ৰা হিচাপে মোৰ দায়িত্বও জানো নাই। মই আইতাক ক'লোঁ, হেমন্তৰ মনত পোনপটীয়া আঘাতটো নিদি মোকেই আপত্তিৰ কাৰণটো ক'ব পাৰে দেখোন। আপত্তি মোৰ নহয় বোপাই, আমাৰ ভাগ্য পুৰুষৰ। একেটা গাঁততে দুবাৰ তামোল ফুটিব নেপায়, আইতাই ক'লে। দুবাৰ তামোল ফুটা কথাটো মই ঠিক বুজা নাছিলোঁ। আইতাই হাঁহি মাৰি ক'লে, একে ঘৰতে দুবাৰ সম্বন্ধ কৰিব নেপায় বুলি কয় দেখোন আগৰ মানুহে। আমাৰ এই ভাল মানুহ কিঘৰৰ আকৌ থিতাতে সম্বন্ধটো ওলায়। মোৰ বিয়াৰ সময়তো কেইবা ঘৰৰো ছোৱালীৰ সম্বন্ধে ঢুকি পায় বুলি এৰিবলগীয়া হৈছিল। মই পোনপটীয়াকৈ প্ৰশ্ন কৰিলোঁ, কিবা সম্বন্ধে পায় নেকি আইতা? পায়ো নেপায়ো, আইতাই ক'লে। মুঠতে মোৰ কথা শুন, এই বিয়াখন হ'বলৈ নিদিবি। আইতা, কথাবোৰ সাঁথৰ কৰি নেপেলাবাচোন, মই অলপ টান কৰিয়ে ক'লোঁ। আইতাই মোৰ মুখলৈ চালে। মই চকু দুটা এবাৰ তললৈ নমাই আকৌ আইতাৰ মুখলৈ চালোঁ। আইতাই বিষণ্ণ মাতেৰে কোৱালি ক'লে, এই বিয়াখনৰ কথা তহঁতে মনৰ পৰা গুচা বৰ মইনা। কিন্তু হেমন্তটো যে ভালেখিনি আগবাঢ়িছে। আইতাই সৰুকৈ সুধিলে, কিবা লেঠা চেঠা হৈছে নেকি? তুমি যে আৰু কথাবোৰ কোৱা আইতা। নহয়,
তাৰ আৰু নমিতাৰ লগত সকলোৱে জানে সিহঁতৰ বিয়া হ'ব বুলি। আমিও জানো। এতিয়া তোমাৰ মতটো হ'লেই হ'ল। মোক নুসুধি বিয়া কৰালে মোৰ ক'বলৈ একো নাছিল। মোক সুধিলে মইনো বাৰু তহঁতক এটা খাওপাতৰ মাজলৈ কেনেকৈ ঠেলি পঠিয়াওঁ কচোন। আইতাৰ কথাখিনিত থকা আকুৰগুজালি ভাৱৰ আঁৰত মই যেন শুনিলো কিবা এটা বিষণ্ণতাৰ হতাশাৰ সুৰ। আইতাই কি খাওপাতৰ কথা কৈছে বাৰু? নমিতাহঁত গুৱাহাটীৰ আৰু আমি নগাঁও। কাম কাজৰ কাৰণে আমি দুঘৰ গুৱাহাটীতে থাকি যোৱালি গৈছো। আধা চিনাকিৰ পৰা চিনাকিৰ পৰ্যায়লৈ আহিছে নমিতাহঁতৰ পৰিয়ালটো। আইতাই সম্ভৱতঃ গুৱাহাটীত থাকোঁতে ঘটা কিবা ঘটনাৰ কথা জানে, যিটো মোক ক'ব খোজা নাই। কিন্তু এই পৰিয়ালটোৰ বিষয়ে তেনে কোনো কথা মনলৈ আহিব নোখোজেচোন। আইতাৰ বিষণ্ণ কণ্ঠস্বৰে মোৰ মনলৈ এটা সুদুৱনিৰ ভাৱ আনি দিলে। কি খাওপাত? কিহৰ খাওপাত? মই আইতাক ক'লো, তাৰমানে তেওঁলোকৰ লগত আমাৰ কিবা সম্বন্ধ আছিল। কিন্তু কেনেকৈ? তেওঁলোক গুৱাহাটীৰ, আমি নগাঁৱৰ। গুৱাহাটীৰ মানুহ বুলি কোনো মানুহ নাইও বৰমইনা। তাৰ সৰহখিনি মানুহেই আন ঠাইৰ পৰা অহা। কোনো বৰফুকনৰ আমোলত, কোনোবা মান ভৱনত, তাৰপিছত চৰকাৰী চাকৰিয়াল। এতিয়াও দেখিছ চাগৈ কেনেকৈ মানুহৰ ফুটাহী চহৰবোৰত লগ লাগিছেহি। কিমান সম্ভ্ৰান্ত মানুহ উঠি গৈ গুৱাহাটীতে যাহ, কিমান থেৰুচিগা মানুহ আহি বুজেই গছ হৈ বহি। আইতাৰ মুখত গুৱাহাটীৰ জন্ম কাহিনী শুনাৰ ধৈৰ্য মোৰ নাছিল। ক'লো, সেইবোৰ জানো আইতা। তাহানি বৰফুকনে কামৰূপৰ স্থানীয় মানুহখিনিক নিশানগৰত থাকিবলৈ নিদিয়াৰ কথাও শুনিছো। নমিতাহঁতো নিশ্চয় কোনোবা এটা সময়ত উজনিৰে পৰা উঠি অহা। কিন্তু আমাৰ লগত বিশেষ কোনো সম্বন্ধৰ কথা শুনা নাই দেখোন। সিহঁত ক'ৰ মানুহ জান? আইতাই পোনপটীয়াকৈ প্ৰশ্ন কৰিলে। হ'ব আৰু চাৰিং ন দুৱাৰ বা তেনে কোনো ঠাইৰ। মই পালমৰা উত্তৰ এটা দিলো। কোন? আইতাই দীঘল উশাহ এটা লৈ অলপ পৰ ৰ'ল। তাৰপিছত ক'লে, কোন? সিহঁত আৰু তহঁতে কালত বৰ ওচৰা ওচৰি হৈ আছিল। সিহঁতৰ গাঁও আৰু তহঁতৰ গাঁৱৰ মাজত আছিল এখন পথাৰ, একাহী পথাৰ। মই নবোৱাৰী হৈ আহোঁতেই দেখিছিলো সেই পথাৰ। একাহী পথাৰ মানে আকাশী পথাৰ। ইপাৰৰ ৰিং সিপাৰে শুনাৰ কথাই নুঠে। সিপাৰৰ বাহনিবোৰ ববচা বনৰ জোপা যেন লাগে। আইতাই যেন এটা ভয় লগা সাধুহে আৰম্ভ কৰিব খুজিছে। আইতাৰ একাহী পথাৰৰ মাজেদি এতিয়া ৰেলৰ আলি। আমি সৰুতে দেউতাৰ লগত আধিত দিয়া ধান আনিবলৈ যাওঁ। একাহী নামটোও শুনা নাছিলো। আইতাই আপোনমনি পোৱালি হৈ গ'ল। এইফালে কলং, মাজত তহঁতৰ গাঁও, সিমূৰে নৈ। নৈ কলংখন দেখিলেই মোৰ তহঁতৰ পৰিয়ালটোলৈ মনত পৰে। বৰ কালিকা লগা এই নৈখন। নীলবৰুৱাৰ পুতেকে কলং পাৰত বুলি লিখা পদ্য দুটামান পঢ়িছিলো। কলঙৰ কালিকা কিবা ধৰিব পাৰিছেনে নাই চাইছিলো। পিছে নাই, কলঙৰ কথাচোন তাত নায়েই। কিবা ডেকা গাভৰুৰ মেলহেচোন। কলংখন দেখিলে মোৰো দুখ লাগে। আমি জংঘলী মিস্ত্ৰীৰ ঘাটৰ কাষেৰে আহোঁতে আৰু দুখ লাগিছিল। কিবা আইতা আইতা লাগিছিল। সৰুতে দেখিছিলো শিলঘাটৰ ওচৰত বাৰিষাও নাওৰ তলিখন মাথোঁতিতে। নাওবোৰ দলঙৰ দৰে উবুৰি লৈ পৰি থাকে। খৰালি বালিত গাঁত খানি পানী একো গাগৰি নিয়ে। গাঁৱৰ জীয়াৰী বোৱাৰীবোৰে নহয়, চুটি মেখেলাৰ ওপৰত ব্লাউজ পিন্ধা পেন্দুকণা আইটি একোজনীয়ে। কাৰণ মানুহ হোৱাৰ পিছত ছোৱালী ঘাটলৈ যোৱাটো লাজৰ কথা। ভাল মানুহৰ গাঁও যে। এইখনেই কলং, ভূগোলৰ মতে সুঁতি। কিন্তু মিছা আৰু ডিজু নামৰ পাহাৰী জুৰি দুটাই লগ নধৰালৈকে তাত সুঁতেই নাথাকে। এইখনেই কলং। নৈ বুলি ক'লে হাঁহি উঠে। এতিয়া মনত পৰে, নৈ বুলি ক'লে তাহানি মহাজননী আয়েও হাঁহিছিল। কিন্তু সম্পূৰ্ণ বেলেগ কাৰণত। কোৱা, কলং কলঙেই, নৈ হ'বলৈ যাব কিয়?
আমাৰ বৰাই এগৰাকী ডিবৰুৰ ছোৱালী, তেতিয়াৰ দিনৰে নিম্ন প্ৰাইমেৰী পাছ। ঘৰত পকীনাদৰ পানী খাই সদায়। বিয়াৰ পিছত আহি খোৱা পানীখিনি অলপ ঘোলা যেন দেখি নৈৰ পানী নেকি বুলি সুধিছিল। স্কুল পঢ়া বয়েকৰ বুদ্ধিৰ হৰ্ষতাত ননন্দেকে কৈছিল, এৰা, এতিয়া 10 মাইল বাট ঘূৰি বাই তোমালৈ নৈৰ পানী আনিবগৈ কোনোবাই। খোৱা কলঙৰ পানী। নৈ মানে তেওঁলোকৰ অভিধানত নৈ, এইখন কলং। আকৌ মনত পৰিল সৰুতে আইতাই কোৱা পুৰণি কথাবোৰ। মিকিৰহাটৰ নিৰাময় মৌজাদাৰ গৈছিল গুৱাহাটীৰ কমিছনাৰ চাহাবৰ ওচৰত। কাজলী মুখ চেৰাই নাও যেতিয়া ব্ৰহ্মপুত্ৰত পৰিল, তেতিয়া সৰু পাই নাও গৈ চাই হেনো চিঞৰি উঠিছিল, আইও, এইখন বৰ ডাঙৰ কলং ঔ। আমাৰ চিৰিলুইতৰ পৰা সৰুপাইৰ গাঁও 2 মাইলৰ বাট। কিন্তু কলঙৰ বাহিৰে আন নৈ সি দেখা নাই। তাৰ অভিধানত কলং মানেই নৈ, নৈ মানেই কলং। মই এইবোৰ ভাবি থাকোঁতেই যেন আইতাই মোৰ মনৰ ভিতৰখন এখন কিতাপ পঢ়ালৈ পঢ়ি গৈছিল। আইতাৰ মাতত মোৰ চমক ভাগিল। এৰা বোপাই, কলংখন তেনেই মৰি ফুটি গ'ল। কিন্তু আগতে তেনে নাছিল। ভাটিমৰা পৰ্বতখনেই বাট ভেটাদি ধৰাৰ পৰাহে হ'ল। আগতে সেইটো এটা চাপৰিহে আছিল, বছৰি তল যায়। দেখা নাই, কোৱা শুনিছোঁ। তেতিয়া বোলে কলঙত কোম্পানীৰ জাহাজো চলিছিল। পিছে কলং হেনো এনেকৈ নেথাকে। এদিন বোলে লুইতৰ ঘাইপতি হৈ ইফালে দিয়ে বব, 2 মণি শিলা উত্তৰ পাৰলৈ যাব। আইতা এনেকৈয়ে ক্ৰমে ক্ৰমে অতীতৰ মাজলৈ সোমাই যায়। কিম্বদন্তীৰ পৰা আৰম্ভ কৰি খেলিমেলিকৈ পাৰৰ মানুহবোৰৰ কথা ক'বলৈ আৰম্ভ কৰে। কলং পাৰৰ ভাল মানুহৰ গাঁওকেইখনৰ নিস্তৰংগ জীৱন যাত্ৰাৰ পলসত যেন আইতা সহায় কৰে। গতানুগতিক বংশ পৰম্পৰাৰ আমনি লগা অহংকাৰ। সেই অহংকাৰ অতীতৰ অহংকাৰৰে আন নাম কিজানি বুৰঞ্জী। এই বুৰঞ্জীও হয়তো এদিন সত্য আছিল, এই অহংকাৰৰ দৰেই। আইতাহঁতৰ কলং পাৰৰ জীৱন জীয়াই আছিল অতীতক লৈ। ৰজাঘৰীয়া সন্মান আৰু প্ৰতিপত্তি যোৱাৰ লগে লগেই আৰম্ভ হ'ল চাহ বাগিচাৰ সৈতে ব্যৱসায় নহয়, চাকৰি। ব্যৱসায় কৰিব পৰা অধ্যৱসায় আৰু মনৰ স্থিৰতা এওঁলোকৰ নাই। আনকি আগৰ যুগৰ বাণী মানুহ হিচাপে ইংৰাজ চৰকাৰৰ পৰা পোৱা মৌজাকেইটাও এওঁলোকে চলাই থব নোৱাৰিলে। আইতাই বৰ কৰুণভাৱে বিৰক্তিহীন তিক্ততাৰে কৈ গ'ল। ফুপাই বাগিচাৰ চাকৰিত সোমাল। মাইকী মহৰীৰ পৰা বৰবাবুলৈকে তাৰ ওপৰত নাই। চাকৰিৰ লগতে অলপ খুচুৰা বেপাৰ, অলঘৰ সজাৰ পৰা কিছু টিংপাত আনি কাৰোবাক দিয়া, চিলতীয়া বেপাৰীক কিছু চোৰাং চাহপাত, এইবোৰ বুজিছ বৰমইনা। কিন্তু কথাই বতৰাই চাহ বাগানৰ মালিকৰ কথাটো ময়ো মন কৰিছিলোঁ। আমাৰ পৰিয়ালত এটা নতুন সংস্কৃতিৰ চানেকি দেখিছিলোঁ আৰু শুনিছিলোঁ তাৰ উপযোগী ভাষা। মোমাই, মাই, বাই, এইবোৰ হেনো চুটলোকৰ ভাষা। মহাদেউ মাহীদেউ বোলা দস্তুৰ কলংক ৰখা উজনি। এই মানুহসকলে ফজিৰতে উঠি কাম জাৰি লৈ যায়, হয়তো নাঙলৰ ফাল চুচিবলৈকে। মামাৰ বিয়ালৈ দিগি আহিব নোৱাৰাৰ বাবে আফচোচ কৰে। মাটি থাকে আধিত, সৰুতে দেখিছিলোঁ। দীঘল দীঘল দাগৰ এগছিটা মাটি। পুৰুষে দীঘে দীঘে ভাগ হৈ আহি একোডোখৰ মাটি দীঘে এমাইল পথালিয়ে হালখন ঘূৰেই কি নুঘূৰে। বৰ ঘূৰণী ন ঘূৰণীৰে কমেও 2জনী তিৰোতাৰে একোখন 2জনীয়া সংসাৰ কোনোমতে বৰ্তি থাকে। বাকীখিনি চাহ বাগিচা আৰু সৰু সুৰা চৰকাৰী চাকৰিয়ে যোগায়। কিন্তু বোপাই বিয়া বাৰু হ'লে সদায় আঁতৰে আঁতৰে। আইতাই অলপ অৰ্থপূৰ্ণ সুৰত ল'লে। 8 গাঁৱৰ টুকুৰিয়ালৰ ঘৰ, চতিয়াৰ দফলা বৰুৱাৰ ঘৰ, আনকি উত্তৰ গুৱাহাটীৰ মজিন্দাৰৰ ঘৰৰ লগতো ছোৱালীক দিয়া আনা। পিছলৈ তহঁতৰ কলেজ পঢ়া, চাকৰি কৰা 2-এজনে উজনিৰ কাকতি দুৱৰা ঘৰৰো ছোৱালী আনিছে 2-এ। সেই অঞ্চলত হ'লে কাকতি বৰাৰ ঘৰ আৰু কঁহালৰ ঘৰৰ বাহিৰে আনৰ লগত মিতিৰ সম্বন্ধ নাই। 2-এঘৰৰ বিষয়ে খোৱা হাজৰিকা শইকীয়ালৈ 2-এজনী ছোৱালী দিছে। বাকীবোৰ হেনো চুট লোক, কাৰিৰ পৰা নাম নপতাৰ বুজবি। আইতাই বাৰু এইবোৰ কি কৈছে? বংশ গৌৰৱৰ ক্ষেত্ৰত আইতা নিজেওতো কম নহয়। আজি কিহৰ কাৰণে আইতাই এইদৰে নিষ্ঠুৰভাৱে নিজৰ অতীতক বিশ্লেষণ কৰি চাব খুজিছে? আইতাই নিন্দাৰ চলেৰে গৌৰৱ কৰিছে নে গৌৰৱৰ চলেৰে নিন্দা কৰিব খুজিছে বাৰু? বুজিছ বোপাই, এই ভীমকণেই আছিল তেওঁলোকৰ জীৱন। তাতেই যেন তেওঁলোকে জিৰণি লৈছিল, তাকেই পাগলী জীয়াই ৰাখিছিল। ভেমনো নকৰিব কিয়?
তাৰ পিছত আইতাই যিখিনি ক'লে তাৰ সাৰ মৰিলে। কলমৰ অতীত থকা দি এদিন সিহঁতৰো আছিল বিচিত্ৰ অতীত। সেই অতীতত নাছিল ৰজাঘৰীয়া চাকচিক্য অথবা গ্ৰাম্য সৰলতা, কেৱল মাত্ৰ মৰ্যাদাৰ স্থূল প্ৰতিপত্তি। সময়েদি উজাই গলে মন কৰিব পাৰি কলিয়াবৰৰ পৰা খাগৰিজানলৈকে এই অঞ্চলটোত সমাজৰ কোনো ভাৰসাম্য নাছিল। উত্তেজিত হলে সিহঁতৰ সীমা জ্ঞান নাথাকে, আনন্দিত হলে পাহৰি যায় ৰুচি। ৰজাৰ চকুত পৰিবলৈ, বৰফুকনৰ মন যোগাবলৈ চামধৰা কোঠাত কৰ মাৰি থকা ৰজাৰ সৈন্যৰ মাইকী যুগনীয়া হবলৈকো সিহঁতৰ বহুতৰ কুণ্ঠা নাছিল। আনহাতে আকৌ আহোমৰ দুৰ্দিনত আশ্ৰয় বা সহায় বিচাৰি অহা ৰজাক সিহঁতে ছাগলী খেদুৱা দি খেদি পঠাইছিল। চিৰ অশান্ত এই অঞ্চলৰ প্ৰজাই 9 দিনৰ ভিতৰতেই দুচাম ৰাজ বিষয়াৰ পৰিৱৰ্তন বিচাৰি হাবাথুৰি খায়। আকৌ আগৰ বিষয়াতেই সন্তুষ্ট হৈ ফিৰ হয়। ৰাজবিষয়াৰ অত্যাচাৰ আৰু প্ৰতিষ্ঠাকামীৰ থিয়লা থিয়লিয়েই নগাঁৱৰ ইতিহাস। নদাই খৰঙীৰ কথা শুনিছ? আইতাৰ প্ৰশ্নত আকৌ আহিছে আমাৰ ঘৰ পালোহি। শুনিছো আইতা, লাচিত বৰফুকনে শৰাইঘাটত বেমাৰী গাৰে নদাই খৰঙীৰ কান্ধত ভৰ দিয়েই নাওত উঠিবলৈ গৈছিল। সেই নদাই মানে নন্দেশ্বৰ তহঁতৰ উপৰি পুৰুষৰ এজন। বৰফুকনৰ গাৰখীয়া আছিল। কলিয়াবৰৰ পৰা আহি মিকিৰ হাতত থিতাপি লোৱা বৰুৱা কেইঘৰৰে এজন হল ভোগেশ্বৰ বৰুৱা। নদাইৰ দুপুৰুষৰ তলত পলৰীয়া ৰজা গৌৰীসিংহৰ দিনত তেওঁ ডেকা মানুহ। আইতাৰ কথা শুনি শুনি আজিৰ যিটো প্ৰসংগত এইবোৰ পুৰণি কথা ওলাইছে তাৰ কথা পাহৰিয়েই গৈছিল। ভাবিলো আইতাক সুধো, তেওঁ কোৱা কাহিনীৰ লগতনো হেমন্ত নমিতাৰ বিয়াখনৰ সম্পৰ্ক ক'ত? কিন্তু কিবা এটা মই অনুমান কৰিলো, আইতাই হয়তো পূৰ্বপুৰুষৰ পৰা মুখে মুখে বাগৰি অহা কিবা জানে আমাৰ পৰিয়ালৰ। তেওঁ কোৱা মতে কিবা খাওপাতৰ কথা, সেইবাবে আইতাক আৰু একো নুসুধিলো। আইতাই কৈ যাওক, মই শুনি যাম। আইতাই হঠাৎ কলে, মোৰ জোৰণত দিয়া গহনাখিনি দেখিছিলিনে? সেইখিনিৰেই তহঁতৰ মাৰৰো জোৰণ দিয়া হৈছিল। মোৰ মনত পৰিল আই এবাৰ দেখুৱাইছিল কেইপদমান পুৰণি অলংকাৰ। কলো, দেখিছিলো আইতা, কি হলনো? কেনেকুৱা আছিল গহনাখিনি? জানো, মনত নাই বিশেষ। তই কিজানি মন কৰা নাই। গোটেইখিনি অলংকাৰ মীনা কৰোৱা। ঢাকা জিলাৰ পৰা মীনা কৰাই অনাইছিল তোৰ ককাৰে। পুৰণি বা নতুনেই হওক, অলংকাৰৰ মহিমাৰ বিষয়ে মোৰ কোনোকালে কোনো কৌতূহল নাই। কিন্তু আইতাৰ কথাবোৰ মোৰ কিবা প্ৰহেলিকাময় যেন লাগিবলৈ ধৰিলে। ভোগাই বৰুৱাৰ কাহিনীৰ লগত মীনা কৰা গহনাৰ বা কি সম্বন্ধ? মই ভাবিব নোৱাৰিলো। আইতাই মাথোন কলে, আগেয়ে তহঁতৰ পৰিয়ালত জোৰণত মীনা কৰা গহনাহে দিয়ে। ভোগাই বৰুৱাৰ পুতেক জোৰাইৰ দিনৰ পৰা সেইটো চলি আহিছে বোলে। মোৰ বিয়াৰ আগে আগে আইৰ পুৰণি গহনাবোৰ চোৰে নিছিল। আয়ে কিবা কিবি নতুন গহনা কৰাইছিল। মনত পৰিল, তেতিয়া আইতাই মীনা কৰোৱা আঙুঠি এটা হলেও দিবলৈ দিছিল। মীনা কৰা অলংকাৰ দিয়াত কিবা অৰ্থ আছে বুলি তেতিয়া ভবা নাছিলো। কোনেও একো কোৱাও নাছিল। আজি যেন তাত এটা দূৰৰ সংকেত পালো। ভাইৰৰ বিয়া য'তেই নেপাত লাগে, মীনা কৰা অলংকাৰ দুপদমান দিবি। মই মাৰকো কম, কিন্তু পাৰিলে সেই ঘৰত বিয়া নকৰাবি। তহঁতে সিহঁতৰ প্ৰতি ডাঙৰ অন্যায় নহয় পাপ কৰি থৈছ। সেই খাওপাত এতিয়াও যোৱা নাই, সেইবাবেই কিজানি তহঁতৰ হৈও একো নহয়। তহঁত জখলা একোডাল হৈ আনক বগাবলৈ সুবিধা দিছ, নিজে একো কৰিব পৰা নাই। আইতাৰ সুতুৰা সুতুৰি হাত দুখন মই খামুচি ধৰিলো। মুহূৰ্তৰ বাবে পাহৰি গলো হেমন্ত নমিতা সকলোকে। মোৰ অতীতক জানিবৰ মন গল। অতীতক মনে মনে কলো, কোৱা আইতা, মোক ভোগাই বৰুৱাৰ কথা কোৱা। মীনা কৰা গহনাই কি খাওপাত পাহৰাই নে সোঁৱৰাই, তাৰ কথা কোৱা। আইতাৰ কাহিনীয়ে মোক সময়ৰ বুকুৰে উজুৱাই লৈ গল অৰ্ধ ৰাজক এখন ঠাই আৰু এটা সময়লৈ।